গাড়ী চলাই ভাল লাগে নে লেম্বৰগিনি পিছে লেম্বৰগিনি নহয় একো নহয় ফলানা দিম কাৰণে মই দেখাম আজি মিষ্টাৰ বিনৰ গাড়ীখন ইয়েছ মিষ্টাৰ বিনৰ গাড়ীখন দেখাম আৰু বহুত কিবা কিবি গতিকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি জলদিছে ছাবস্ক্ৰাইব কৰি দি ঘণ্টা বাটনটো টংকে প্ৰেছ কৰি দিব গতিকে বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয় ভাল লাগিছোনে মই দেখাত ভালটো লাগিবই লাগিব বাৰু মই পুৰা গেটআপত অহা নাই পুৰা গেটআপত অহাৰ পিছত ভাল লাগিব খাজি কাছিলো মই চাবানে নাচালে নিজৰ আইনাখন আছে নহয় নিজৰ মুখখন নিজে চাই দিম আকৌ এয়া মোৰ ফ্ৰেণ্ডক লগ পাই গ'লোঁ এতিয়া আমি আৰম্ভ কৰি দিম যাত্ৰা একদম মেইন ৰাস্তাত আহি পালোঁ এতিয়া আৰম্ভ কৰি দিওঁ নহ'লে দেৰি হৈ যাব বাই বাই লগ পাই থাকিম আৰু সোণাপুৰ কলেজৰ গেট আহি পালোঁ আৰু পাম আৰু বেছি টাইম নাই অকণমান আছে আৰু মই ড্ৰাইভ কৰি আছোঁ পিছফালে বহি আছে পাপৰিয়ে গৈ আছোঁ এতিয়া আমি বাই বাই আজি মানে কি ৱেলকাম বেক কিবা বেক ক'ব পাহৰি গ'লোঁ দেই আৰু এবাৰ কৈছোঁ বাৰু দেই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল চিম্পি এণ্টাৰটেইনমেণ্ট আৰু আমি আজি আহিছোঁ ট্ৰিজাৰ্ড হুইল এইটো হৈছে এটা মিউজিয়াম হয় ভিনটেজ অটো মিউজিয়াম সোণাপুৰৰ মেধিকুছিত আছে আৰু আপোনালোকে আহক আৰু এইটো ৰাস্তা আমি গৈ আছোঁ পিপিপ এয়া মস্ত মস্ত ডাঙৰ ডাঙৰ কি কেনেকুৱা লাগিছে বাৰু তৰমুজ নহ'লে বাতো এয়া কেনেকুৱা লাগিছে ৰঙালাও যে কেঁচাত থাকিলে এনেকুৱাই দেখে একদম মস্ত মস্ত ডাঙৰ ডাঙৰ এয়া ৰঙালাও নহয় এয়া হৈছে হেলমেট এয়া দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বোলে ব্যৱহাৰ কৰিছিলে বাপৰে ইয়াৰ ওজন আধা কেজিমান হ'বই কিজানি আৰু এয়া ভিতৰ ভাগত আছে এইকেইটা তেল ডিপু যে কয় তেল ভৰাই তাত পায় আৰু ভিতৰলৈকে যাওঁ এতিয়া এই মিউজিয়ামটোত আহিবৰ কাৰণে মানে এণ্ট্ৰি কৰিবৰ কাৰণে ইয়াতে 100 টকা সিহঁতক দিব লাগিব তাৰপিছতে সোমাব পৰা যায় ইয়াত 100 টকা দিব আৰু ইয়াতে ভিতৰত সোমাই যাব পিছে মই দিয়া নাই বাৰু এইটো দেখিছেনে এইটো ঘড়ী নহয় কিন্তু এইটো হৈছে তেল ডিপু ডিগবৈৰ প্ৰথমটো মানে একদম তেলৰ এইটো পেট্ৰল পাম্প হয় আৰু ইয়াত বোলে কিবা মানে যেনেকৈ আজিকালি আমি কি 100 টকা 20 টকা তেল ভৰাতে এনেকুৱা নহয় ইয়াত মানে কি একেলগে 5 লিটাৰ তেল মানে গিলান হিচাপত ল'ব লাগিব নহ'লে মানে অলপ চলপ বোলে নিদিয়ে এইবিলাক চাহ বেলেগ আৰু একদম ডেঞ্জাৰ ন আজিকালিতো আৰু কি আৰু আমাৰ আৰু চুইচ টিপি দিলে তেল ওলাই গ'ল কিন্তু আৰু তেতিয়া দিনত ছিষ্টেম বেলেগ আছিলে এইবিলাক একদম বেলেগ এয়া গাড়ীৰ ভিতৰত একদম গাড়ীখন আমাৰ নহয় কিন্তু মিউজিয়াম আহি পালোঁ গতিকে একদম ফিলটো বেলেগ ধৰণৰ একদম মানে এইটো ভেলভেটৰ হয় একদম টোটেলি ভেলভেটৰ হয় আৰু এইটোৰ লুকটো মানে অলপ বেলেগ ধৰণৰ এয়াৰ ষ্টেণ্ডাৰ্ড চাওক আৰু এইফালে আছে পাপৰি বাহিৰত আছে এইজনী দেখাই নাপায় এখন কিন্তু মিষ্টাৰ বিনৰ গাড়ী নহয় মিষ্টাৰ বিনৰ গাড়ীখন এইফালে আছে গৈ আছোঁ মিষ্টাৰ বিনৰ গাড়ীখনলৈ মাদাৰ অফ মিউজিয়াম মানে কি এই মিউজিয়ামটোত যিমানবিলাক গাড়ী আছে চবচে মানে প্ৰথম মানে এইখন গাড়ীখনে আনিছিলে আৰু এই গাড়ীখন 1947ত মানে এখন বনোৱা হৈছিলে কিমান বছৰ পুৰণা আৰু দেখিলে ভেকুলীটোৰ দৰে নালাগেনে একদম এই জলৱা একদম বেলেগ ধৰণৰ ভেকুলী মানে এই চকুকেইটা মানে বেলেগ ধৰণৰ পুতলা আমাৰ সৰু পোৱালি সবাই যে ব্যৱহাৰ কৰে খেলি থাকে যে এইবিলাকৰ নিচিনা আৰু ইয়াৰ এটা খাচিয়ত কি ইয়াৰ মানে আমাৰ ডিগিটো ক'তফালে থাকে পিছফালে থাকে আৰু ইয়াৰ ডিগিটো এইখিনি আগফালে থাকে এইটো খোলা নাযায় লক কৰি থৈ দিয়া হৈছে আৰু ইয়াৰ ইঞ্জিনটোতো আছে এইপিনে পিছফালে আমাৰ কি ইঞ্জিন আগত ডিগি পাছত থাকে কিন্তু ইয়াত মানে অলপ বেলেগ ধৰণৰ অপজিট মানে বেলেগ আৰু মানে আৰু এখন আছে ইটালিয়ান চিটি কাৰ 1936ত এখন বনোৱা হৈছিলে বেলেগ ধৰণৰ ইয়াৰ কালাৰ দেখি একদম সৰু পোৱালিবিলাক আহিলেতো বহুত বেছি ভাল পাব একদম সৰু পোৱালি আছে যদি আপোনালোকৰ ঘৰত লৈ আহিব দেই বেয়া মজা কৰিব দেই বিৰাট ভাল পাব আৰু ইয়াতে এটা খাচিয়ত দুটা মানে এটা কাপল যাব ভাল আৰু বাইকত যাব নালাগে ইয়াতে মানে কিমান ধুনীয়া লাগিলে হয় ন লেম্বৰগিনিৰ ফিলটো অলপমান আহিব বাৰু বেছি নাহে কিন্তু দেই আৰু এইখন নেদেখাই নোৱাৰিছোঁ এইখনৰ কাৰণে মই মিউজিয়ামটোত আহিবৰ কাৰণে একদম পাগল হৈ আছিলোঁ পাগল এইখন হৈছে মিষ্টাৰ বিনৰ গাড়ী
একদম মজা একদম মিষ্টাৰ বিনৰ গাড়ীখন এইখন বনোৱা হৈছিল 1959ত একদম মজা মিষ্টাৰ বিনকতো চিনি পায় ক'ব নালাগে কি বেলেগ ধৰণৰ গাড়ীখন দেই মিষ্টাৰ বিনৰ গাড়ীখন মানে ভিডিঅ'ত দেখি আছিলোঁ ৰিয়েলত দেখা নাছিলোঁ এতিয়া চালোঁ এই ভিতৰৰ ছিটকেইটা এটা চাৰিজন মানে মজাকৈ বহিব পাৰি আৰু পিন্ধি চাইছোঁ ইমান ওজন এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউজ হোৱা হয় ইমানেই ওজন যেন কেনেকৈ পিন্ধিছিলে নাজানো দেই যোদ্ধাবিলাকে কেনেকৈ পিন্ধিছিলে এইটোৰে ইমান ওজন ড্ৰেছযোৰৰ ওজন আছে তাৰ পৰা বন্ধুক এইবিলাকতো আছে ফালানা ডিমকানা পানীৰ বক্স থাকে ইমানবিলাক বস্তু লৈ যে কেনেকৈ যুদ্ধ লাগিছিলে সঁচাকৈ চেলুট কৰিব লাগিব দেই মানে এইটো 8 কেজিমান হ'বই চাগে বহুত ওজন আছে বহুত বেছি ৰ'দ যদিও মানে ভাল লাগিছে নিজৰ লোকেল জেগা ন লোকেল জেগাত অহাৰটোৰ মজাটো বেলেগ জেগাত মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ দেই দাদাই কৈ আছিলে আমাৰ সোণাপুৰতে এনেকৈ খুলিছে বুলি মই কিন্তু আহিবৰ কাৰণে সময় পোৱা নাছিলোঁ কিন্তু আজি আহিলোঁ পাপৰিৰ লগত পাপৰিকো থেংক ইউ মোৰ লগত যে আহিলি আৰু ভাল লাগিলে দেই পৰিৱেশটো চাই ভাল লাগিলে নিজৰ জেগাত ইমান ধুনীয়া এটা বস্তু খোলা আপোনালোকে আহিব চাব একদম মজা ফাটাফাটি একদম বাহিৰৰ মানে কিবা কিবি যদি চিপছ খাব মন যায় ইয়াতে ছাপ'জ বহিব মন যায় গছৰ তলত তেনেহ'লে ধুনীয়াকৈ বহিব পাৰি ফেমিলিৰ লগত আহিলেও বাচ্ছাৰ লগত আহিলেও ইয়াতে ধুনীয়াকৈ বহি পানী চানী খাই চিপছ খাই একদম মজা কৰিব পাৰিব ইয়াতে আহিছোঁৱে যেতিয়া কথা এটা আপোনালোককো কৈ দিওঁ আৰু শ্বেয়াৰ কৰি দিওঁ এই হেণ্ডিমেন বুলি কয় এটা যে আমি গাড়ীত উঠিলে যে কওঁ হেণ্ডিমেনক পইচা দিওঁ হেণ্ডিমেনটো ক'ত গ'ল বুলি মানে আচলতে কি এই হেণ্ডিমেনটো নামটো ক'ৰ পৰা আহিলে জানেনে আগৰ দিনত মানে কি গাড়ীবিলাকত হেণ্ডেল আছিলে হেণ্ডেলেদি চলিছিলে হেণ্ডেলডাল মাৰিবৰ কাৰণে এটা মানুহ ৰাখিছিলে সেই হেণ্ডেলডাল মাৰিবৰ কাৰণে যোনটো মানুহ ৰাখিছিলে সেই নামটোৱে মানে দিন যাওঁতে মানে কি হেণ্ডিমেন নামটো ৰাখি দিলে সেই পৰা এতিয়া হৈ গ'ল আৰু হেণ্ডিমেন এই পৰিৱেশটো সঁচাকৈ বহুতেই ধুনীয়া মানে চাৰিওফালে এয়া গছ গছনি আছে একদম সেউজীয়া সঁচাই ভাল লগা ন পৰিৱেশটো মানে একদম মানে ৰ'দ যদিও মানে গৰমৰ মানে অনুভৱটো বহুতেই বেছি কম একদম চাৰিওফালে গছ গছনি মানে মোৰ ফিল হোৱা নাই যে মই ঘৰৰ পৰা ক'ৰবাত বেলেগ দূৰত আহিছোঁ একদম মানে ঘৰৰে ফিল আহিছে কাৰণ চাৰিওফালে পথাৰ আমাৰ ঘৰৰ চাৰিওফালে মানে পথাৰ যিহেতু মানে একদম টিপ টপ মজা মানে ক'বৰ কাৰণে ভাষা ভাল লাগিছে তোমাৰ লগত টাইমো স্পেণ্ড হৈ গ'ল বহুত দিনৰ মূৰত ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে যদিহে কৰা নাই এতিয়ালৈকে কোনোবাই গতিকে আমি ইয়াৰ পৰা ওলাই যায়ো ভিডিঅ'টো শেষ হোৱা নাই দে আৰু কিবা কিবি আছে থুচিব লাগিব আমি দুখীয়া মানুহ আমাৰ বেছি পইচা নাই সেইকাৰণে আমি একদম কম বস্তুৱে অৰ্ডাৰ লৈছোঁ আৰু ন পাপৰি আমি দুখীয়া মানুহ আমাৰ ইমান পইচা নাই কাৰোবাৰ বহুত বেছি পইচা আছে যদি আমাক খুৱাব পাৰে আমি খাম বাৰু নৰ্মেল ৰুটি লৈছোঁ আৰু এয়া চিকেন গতিকে আমি এতিয়া মাৰি দিওঁ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া যাওঁগৈ ঘৰত আৰু ন যাওঁ আৰু ভাল লাগিলে আৰু এনেকৈ যাম আৰু নতুন এটা জেগাৰ নাম ভাবিছোঁ কিন্তু নকওঁ এতিয়া গতিকে আজিলৈ ইমানেই ভিডিঅ'টো চালে তাৰ কাৰণে ধন্যবাদ স্কিপ নকৰি আৰু ছাবস্ক্ৰাইব কৰা নাই যদি জল্দিছে ছাবস্ক্ৰাইব কৰি দিয়ক গতিকে আজিলৈ ইমানেই বাই বাই জয় অসম